জয় কৃষ্ণ গুৰু। প্ৰথমতে মই আপোনালোকক মোৰ চেনেল লাইভ কেনত কাম টুৱাইছলৈ স্বাগতম জনাইছোঁ। সমূহ ভক্তপ্ৰাণ ৰাইজ তথা মোৰ ভিউৱাৰ্ছসকল, আজি আপোনালোকক মই এই নামঘৰৰ মজিয়াৰ পৰা এটা সম্পূৰ্ণৰূপে ধৰ্মীয় ভিডিঅ' দেখুৱাব বিচাৰিছোঁ। আৰু এই ভিডিঅ'টো হৈছে 31 জানুৱাৰীৰ পৰা আমাৰ 12 ফেব্ৰুৱাৰী 2025 চনৰ যি মহাপালনাম অনুষ্ঠিত হৈছে আমাৰ নসত্ৰ কৃষ্ণগুৰু সেৱাশ্ৰমত, তাৰেই কিছু অংশ আজি আপোনালোকক দেখুৱাবলৈ মই এটা সামান্য প্ৰয়াস কৰিছোঁ। আপোনালোকে মোৰ ভিডিঅ'টো কেনে পায় কমেণ্ট কৰিবচোন। জয় কৃষ্ণগুৰু। এয়া 30 জানুৱাৰী সন্ধিয়াৰ দৃশ্য। অসম তথা ভাৰতৰ বিভিন্ন চক্ৰৰ পৰা অনা ভাগৱতসমূহ নিৰ্দিষ্ট স্থানত মূল নামঘৰত থ'বলৈ লৈ গৈছে, কিয়নো 31 তাৰিখ পুৱা 6 বজাতে আমাৰ গুৰুজনাই মূল নামঘৰত শ্ৰীমদ্ভাগৱতৰ প্ৰতিষ্ঠা কৰি পালনামৰ শুভাৰম্ভ কৰিব। চাওকচোন এই দৃশ্যসমূহ কি বিনন্দীয়। জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু, 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 জয় কৃষ্ণ গুৰু কৃষ্ণ গুৰু কৃষ্ণ গুৰু। এয়া সমূহ চক্ৰৰ পৰা অনা ভাগৱতসমূহ এই স্থানতে সুন্দৰকৈ ৰাখিছে। চাওকচোন, এই যে ওপৰত ডাঙৰ শৰাইখন দেখিছে, ইয়াতে প্ৰভুৱে কাইলৈ পুৱা শ্ৰীমদ্ভাগৱতৰ প্ৰতিষ্ঠা কৰিব। চাওকচোন, এয়া গুৰুজনাই বন্তি প্ৰজ্বলন কৰি এতিয়া ধূপকাঠি জ্বলাইছে। চাওকচোন কি অপূৰ্ব দৃশ্য। এয়া প্ৰভুৱে এতিয়া শ্ৰীমদ্ভাগৱতৰ প্ৰতিষ্ঠা কৰিবলৈ আগবাঢ়িছে। দৃশ্যটি চাওকচোন।
এই এক নামৰ পিছতে আমি আজি নিশা অনুষ্ঠিত হোৱা এটি সাংস্কৃতিক অনুষ্ঠান চাম দেই।
take on me. জয় কৃষ্ণ গুৰু। আপোনালোকক আজি মই এইখিনিতে এৰিব লাগিব। মই আপোনালোকক আমাৰ এই পালনামত অনুষ্ঠিত হোৱা যিবোৰ অনুষ্ঠান সেইসমূহ আপোনালোকক দেখুৱালোঁ ইতিমধ্যে। সেয়েহে আজি ইমানতে মোৰ ভিডিঅ'টো শেষ কৰিব বিচাৰিছোঁ। আপোনালোকে যদি মোৰ এই গোটেই ক্লিপিংছবোৰ চাই ভাল পাইছে তেন্তে লাইক এটা কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় কৃষ্ণ গুৰু।